মানুহে কয় চেঁচা মানুহৰ মন সহজতে জিনিব পৰা বৃহত্তৰ ৰাজকৰ অঞ্চলৰ আৱেগৰ ঠাই। চেঁচাৰ বুকুত বৰনীল ধাৰাৰে নামি আহিছে বৃহত্তৰ ৰাজকৰ অঞ্চলৰ সপোনৰ চেঁচা নদীখন। হয়, সপোনৰ চেঁচা নদী। নদী মানেইতো সপোন, নদী মানেইতো চিৰ প্ৰবাহমান, নদীয়েতো সভ্যতাৰ সাক্ষী। নদীৰ পাৰতে জানো সৃষ্টি হোৱা নাছিল মহেঞ্জোদাৰো কিম্বা সিন্ধু সভ্যতাৰ? নদী মানেই নহয় জানো প্ৰেম? নদীৰ পাৰতেই জানো সপোন নৰচে মিৰি বাই ভনীসকলে? নদীৰ পাৰতে জানো আৰম্ভ হোৱা নাছিল জংকী পানৈৰ চিৰস্মৰণীয় প্ৰেমৰ গাথা? তেনেদৰে চেঁচা নৈৰ বুকুতো ৰচনাৰ সৃষ্টি হৈছিল এক নতুন প্ৰেমৰ দস্তাবেজ। কিন্তু আবতৰীয়া প্ৰলয়ৰ বানে ছাৰখাৰ কৰি পেলালে সেই সপোনক, আৰু আধা লিখা হৈ ৰল তাৰ দস্তাবেজৰ অৰ্থাংশ। কি ঘটিছিল তাৰ জীৱনত? কিয় আধৰুৱা হৈ ৰৈছিল তাৰ জীৱনৰ দস্তাবেজ? মোৰো জানিবলৈ হেঁপাহ জাগিছিল। তাৰ অতীতৰ ডায়েৰীখন পঢ়িবলৈ মই আজি ওলাই আহিছোঁ চেঁচা নৈৰ পাৰে পাৰে। সন্ধিয়া পাহাৰৰ দাঁতিত কটাই সূৰ্যে ভুমুকি মৰাৰ আগতে আজি ওলাই আহিছোঁ তেওঁৰ অতীতৰ কাহিনীক ৰোমন্থন কৰি নকৈ সজাবলৈ এক কাহিনী। পূৰ্বে ঢলফাল দিয়া সূৰ্যৰ প্ৰথম ৰেঙনিত জিলিকি পৰিছে শান্ত শীতল নৈ চেঁচাৰ বুকুত এক কায়া। শান্ত নদীৰ নিৰ্জনতা ভাঙি চিলিমিলি পোহৰত নৈৰ বুকুত বঠা মাৰি সুকুৰিয়াই গৈ আছে এক ছায়া। শান্তিৰ দলিচাত শুই পৰা প্ৰকৃতিৰ অগণনীয় সৌন্দৰ্য বিপুল সমাহাৰ। মাজে মাজে খোজ লৈ চেঁচাৰ পৰিৱেশ লক্ষ্য কৰি গৈ আছো মই মোৰ জীৱনৰ শান্ত দলিচাখন বিচাৰি এক জনশূন্য ৰাতিপুৱা। আগবাঢ়ি গৈ আছো যান্ত্ৰিক পৃথিৱীৰ পৰা বহু দূৰলৈ। খেয়ালী প্ৰকৃতিৰ অপৰূপ শোভা চাই চাই আগবাঢ়োতে কিছু মৃদু বতাহৰ ঢৌৱে মোক আদৰণি জনাইছে পাহাৰৰ মাজত। মই পাৰে পাৰে আৰু সেই ছায়াটো নৈৰ মাজে মাজে। তেওঁ মাজে মাজে কথা কৈছে উচ্চ স্তৰত, মাজে মাজে কান্দিছে, পুনৰ হাঁহিছে। সকলোবোৰ আহি মোৰ কাণত পৰিছে। তেতিয়াও সম্পূৰ্ণ পোহৰ হ'বলৈ বহু পৰ বাকী। ছায়াটোৱে কোৱা প্ৰতিটো স্বৰ আহি মোৰ কাণত পৰিছে। মই মাতিবলৈ চেষ্টা কৰিছোঁ তেওঁ কোনো প্ৰত্যুত্তৰ নাই। কৈ গৈছে তেওঁৰ জীৱন বৃত্তান্ত। কিদৰে কাঢ়ি লৈ গৈছিল তেওঁ প্ৰিয়জনক নিষ্ঠুৰ নিয়তিয়ে ২ বছৰ আগতে, যেতিয়া তেওঁৰ প্ৰিয়জনক শ্মশানলৈ নিয়া হৈছিল। শ্মশানৰ মাটিত কান্দি কান্দি ভাগৰি পৰিছিল তেওঁ। হুমুনিয়া কাঢ়ি কৈ গৈছিল তেওঁ জীৱন পঞ্জিকা। কান্দি উঠিছে তেওঁ, নীৰৱ নিস্তব্ধ এক পৰিস্থিতি। তাৰ পাছত তেওঁ হাঁহি উঠিছিল আৰু পুনৰ ক'বলৈ আৰম্ভ কৰিছিল। মানুহে কয় প্ৰেম অমৰ, সঁচাই প্ৰেম অমৰ। মৃত্যু নাই প্ৰণয়ৰ, আৰম্ভ হ'ল যেতিয়া শেষটো হ'বই। মিলনটো হ'বই দুই প্ৰকৃত প্ৰেমিক প্ৰেমিকাৰ। এই জনমত নহ'লেও পৰজনমত হ'ব মিলন প্ৰেমৰ। এই জনমত নহ'লেও পৰজনমত আমাৰ প্ৰেমৰ মিলন হ'ব। আচলতে কি জানা, প্ৰেমত সকলোৱে হয়। প্ৰেম এক শিহৰণ। শৰীৰৰ প্ৰতিডাল শিৰৰ মাজেৰে প্ৰবাহিত তেজৰ কম্পনত আছে প্ৰেম। বুকুৰ মাজৰ অপৰিসীম আনন্দৰ মাজত বিলীন হৈ আছে প্ৰেম। প্ৰেমৰ সংজ্ঞা নাই। প্ৰেম মানেই জীৱন, প্ৰেম মানেই সকলো। প্ৰেমৰ দ্বাৰাই আমাৰ জন্ম আৰু প্ৰেমক বুকুত বান্ধি আমাৰ মৃত্যু। লাহে লাহে পৰিৱেশটো সূৰ্যৰ পোহৰত চঞ্চল হৈ পৰিল। লাহে লাহে তেওঁ মাতটো সৰু হৈ আহিল। অদৃশ্য হ'ব ধৰিলে তেওঁ। মই তেওঁক বিচাৰি হাবাথুৰি খাব ধৰিলোঁ। তেওঁ হেৰাই যোৱা বাটৰ দিশে তেওঁ লগ কৰিবৰ বাবে খেদি যাব ধৰিলোঁ। হঠাতে এক শব্দত কাণ তাল মাৰি গ'ল।
অবাস্তৱ পৃথিৱীৰ পৰা বাস্তৱ পৃথিৱীলৈ ঘূৰি আহিলোঁ। নিদ্ৰা দেৱীৰ কোলাৰ পৰা উঠি চাৰিওকাষে চাই দেখিলোঁ মই মোৰ শয়ন কক্ষ। নাই তাত কোনো নৈ, পাহাৰ কিম্বা নাৱত বঠা মাৰি গৈ থকা কায়া। আচলতে ই এক সপোন আছিল। মনটো উকুল ঠুকুল লাগি আছিল। জীৱনৰ সেইটো ৰাতিৰ ছুটি আছিল যিদিনা মই দেখিছিলোঁ মোৰ জীৱনৰ শ্ৰেষ্ঠ সপোন।